কোকৰাঝাৰত মই আহিছিলোঁ। আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰান্ত যাদৱ তেখেতো আহিছিল। BPRৰ দায়িত্ব লোৱা প্ৰমোদ বড়ো ডাঙৰীয়াই দায়িত্ব লোৱা আজি এটা বছৰ পূৰ্তি হ'ল। সেই অনুষ্ঠানত আমি সকলোৱে যোগদান কৰিলোঁ আৰু বিশেষকৈ যোৱা এটা বছৰত BPRত যি শান্তি প্ৰগতিৰ যি নতুন বাতাবৰণ উভতি আহিছে তাক লৈ আমি অত্যন্ত আনন্দিত। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আনন্দিত, গৃহমন্ত্ৰী ডাঙৰীয়া আনন্দিত। NDFBৰ ল'ৰাসকলৰ পুনৰ সংস্থাপনৰ বাবে আমি ইতিমধ্যে কাম কৰিছোঁ, গোচৰ প্ৰত্যাহাৰৰ বাবে কাম কৰিছোঁ, চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে আমি কাম কৰি গৈছোঁ। অহাকালিও বড়ো সাহিত্য সভা আৰু আপচুৰ সৈতে মই এখন সভাত বহিম। চুক্তিখনৰো পৰ্যালোচনা হ'ব আৰু আৰ্থ সামাজিক দিশতো আমাৰ BPR বহুখিনি আগবাঢ়ি গৈছে। 2023 চনৰ 15 আগষ্টৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজ আমি আৰম্ভ কৰিম। 3 বছৰৰ ভিতৰত কোকৰাঝাৰ কলেজক বিশ্ববিদ্যালয়লৈকে আমি উন্নত কৰিম। 2 বছৰৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা চেণ্টাৰ আমি ওদালগুৰিত আৰম্ভ কৰিম আৰু অহা 26 জানুৱাৰীৰ পৰা তামোলপুৰ নতুন জিলা হ'ব আৰু তামোলপুৰ মেডিকেল কলেজ নিৰ্মাণৰো নিবিদা অহা 15 দিনৰ ভিতৰত প্ৰকাশ হ'ব। অসম মালাৰ যিসমূহ পথ আছিল তাৰো নিৰ্মাণৰ কাম অহা 2-3 মাহৰ ভিতৰত আৰম্ভ হ'ব। এক প্ৰকাৰ ক'বলৈ গ'লে যে BPRয়ে নিবিচাৰাকৈ আমি BPR ৰাইজৰ কাষত থিয় হৈ BPR চুক্তিৰ বাহিৰত গৈ আমি বিভিন্ন কাম কাজ কৰিবৰ বাবে চেষ্টা কৰিছোঁ আৰু BPR চুক্তিত থকা আৰ্থ সামাজিক পেকেজসমূহ ৰূপায়ণৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বহুদূৰ আগবাঢ়িছে। অমিক্ৰণ এতিয়ালৈকে অসমত ধৰাত পৰা নাই। ভাৰতত কিছু অমিক্ৰণ কেছ ধৰাত পৰিছে। কেন্দ্ৰীয় চৰকাৰে আমাক যিবিলাক সাৱধানতা অৱলম্বন কৰিব কৈছে সেই সাৱধানতাবিলাক আমি অৱলম্বন কৰি আছোঁ। OSD পদ্মা হাজৰিকাৰ উৎকৰ্ষৰ সম্পৰ্কে কিবা ক'ব নেকি? টিচাৰ ডিপাৰ্টমেণ্ট OSD পদ্মা হাজৰিকাৰ উৎকৰ্ষ সন্দৰ্ভত যিটো অভিযোগ উত্থাপন হৈছে আজি আমাৰ কোকৰাঝাৰত IT পাৰ্কখনৰ উদ্বোধন হ'ল। খুব ধুনীয়া বনাইছে। খালি ইয়াক আমি এতিয়া কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিব পাৰোঁ সেইটো এটা প্ৰত্যাহ্বান হ'ব। কংগ্ৰেছে ইতিমধ্যে যিবিলাক তেওঁলোকে প্ৰভাৱ কৰিলে মানে তেওঁলোকে নিজেই কৈ দিলে যে আগৰ কামবিলাক তেওঁলোকে বেয়া কৰিছিল বুলি। তেওঁলোকে ক'ব লাগিছিল যে আমি পুৰণা দিনত আমাৰ প্ৰভাৱবিলাক বৰ ভাল আছিল, আমি পুৰণা প্ৰভাৱবিলাক উভতাই আনিম। এতিয়া তেওঁলোকে কৈছে নতুন প্ৰভাৱ হ'ব। তাৰমানে তেওঁলোকে নিজেই কৈছে যে তৰুণ গগৈ চৰকাৰ দিনত ভাল কাম নহ'ল, হিতেশ শইকীয়া চৰকাৰৰ দিনত ভাল কাম নহ'ল বা আগৰ কংগ্ৰেছ চৰকাৰ বিলাকৰ দিনত ভাল কাম নহ'ল বুলি। আমি বাৰু তেওঁলোকে কোৱা কথা মিলিছে এতিয়া, হয় নহয়? তেওঁলোকে ক'ব লাগিছিল কি যে পুৰণা ভাল দিনবিলাক আমি উভতাই আনিম। মই কংগ্ৰেছত থাকিলে শ্লোগান সেইটো লিখিলোঁহেঁতেন। তেওঁলোকে কৈছে নতুন প্ৰভাত হ'ব। পুৰণা প্ৰভাতৰ হিচাপটোতো আগত ৰাইজে ল'ব নহয়, হয় নহয়? ছাৰ BPR সীমা বাঢ়িব নে নাই? PP ভাৰ্মাৰ মৃত্যুৰ পিছত কামটোত অলপ জটিল পৰিছিলে। যোৱাকালি ৰাজ্য চৰকাৰে আমাৰ এগ্ৰিকালচাৰ বিভাগৰ প্ৰধান সচিব ডক্টৰ আশীষ ভূটানীক PP ভাৰ্মাৰ স্থানত অধ্যক্ষৰ দায়িত্ব দিছে। কমিটিয়ে বহুতখিনি কাম আগবাঢ়িছে। সীমা বাঢ়িব, কিছুমান গাঁও বাদ পৰিব, নতুন অন্তৰ্ভুক্তি হ'ব আৰু এই কমিটিখনৰ জৰিয়তে BPR চুক্তিৰ আশা আকাংক্ষাখিনি পূৰণ হ'ব তেনেকৈ মই আশা কৰোঁ। ছাৰ আপুনি যোৱাকালি কৈছিল বাই ইলেকশ্যন পাব আপোনালোকে। এইবিলাক কথা কৈ থাকিলে মই যদি কওঁ কোনোবাই আকৌ ক'ব নহয় বুলি। গতিকে মাজুলীততো বাই ইলেকশ্যন হ'ব, কিন্তু ইমিডিয়েটলি মই বাই ইলেকশ্যনৰ পক্ষপাতি নহয় আৰু। কিন্তু বাই ইলেকশ্যনৰ আগজাননীটো আপোনালোকে এই বিধানসভাৰ মাজতে দেখা পাব যে এইকেইজন ঠিক আছে। কোনটো এইখিনি মই নকওঁ আৰু আপোনালোকে নিজে দেখিব আৰু লিখিব। প্ৰথমটো আমাৰ 1 লাখ চাকৰি হ'ব। যোৱাকালি আমি ৰিক্ৰুটমেণ্ট বৰ্ডো এপ্ৰুভ কৰিলোঁ। গতিকে 1 লাখ চাকৰি এবছৰৰ ভিতৰত হ'ব।
ইনকিউবেশ্যন, ষ্টাৰ্টআপ, ইণ্ডাষ্ট্ৰী, এগ্ৰিকালচাৰ, আমি এমপ্লয়মেণ্টৰ কাৰণে এতিয়া বহুত কাম হাতত লৈছোঁ আৰু এই কামবিলাক এইবাৰৰ যি চৰকাৰৰ বাজেট হ'ব তাতে আপোনালোকে ৰিফ্লেকশ্যন দেখা পাব। এইবাৰ বিশেষকৈ আমাৰ বহুত সময় মাইক্ৰ' ফাইনেন্সৰ লোন উভতাই দিয়া আৰু 1 লাখ নিযুক্তি, এই দুটাত আমাৰ বহুত সময় গ'ল। অহাবাৰ আমি আৰু অলপ আগবাঢ়িম। বিটিআৰ অঞ্চলত থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদবিলাক বিটিআৰ কৰ্তৃপক্ষই পূৰণ কৰিব, তাত অসম চৰকাৰৰ কোনো এখতিয়াৰ নাই। এখন চিঠি কি হয়, কেতিয়াবা চব ডিপাৰ্টমেণ্টত দি দিলে কেতিয়াবা মেকানিকেলি ইছ্যু হৈ যায়, তাকে লৈ হয়। কিন্তু এইটো আমাৰ একদম MOEতে লিখা আছে, ক্লজতে লিখি আছে যে 3rd গ্ৰেড 4th গ্ৰেড বিটিআৰে দিব। মইতো কওঁ 2nd গ্ৰেডখিনিও বিটিআৰে দিব লাগে। এতিয়ালৈকে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী দি আছে। মোৰতো মনত ইচ্ছা যে দ্বিতীয় শ্ৰেণী মানে ক্লাছ 2 গেজেটেড পোষ্টখিনিও বিটিআৰে নিজে দিলেই ভাল। विकास का साल रहा और जो प्रधानमंत्री जी का सपना है, ये सपना साकार हुआ। तो आगे जाके बीटीआर को और डेवलप करना है। ये जो पीस है, ये पीस को एकदम परमानेंट पीस करना है। तो जो 1 साल गया वो बहुत अच्छा गया, आगे का समय भी अच्छा जाए, यही हमारा प्रार्थना है भगवान। মানে বিচাৰিলে চব আহিব, মোৰতো ল'ব লাগিব না। ঘৰখনত আপুনি যিমানটা ৰুম থাকিব সিমানেহে অতিথি মাতিব পাৰিব। ধৰক ঘৰত আপোনাৰ গেষ্ট ৰুম এটা আছে, 5জন গেষ্ট আহিব, তেতিয়া আপুনি কি কৰিব? এজনকৈতো আনিব লাগিব। গতিকে এজনকৈ আনি থাকোঁ।